আমাৰ বেচেলাৰসকলৰ লাইফটোৱে অকণমান খেলিমেলি কোনো বস্তু টাইম টেবুলৰ মতে নহয়গৈ কোনোবাটো সময়ত এনেকুৱা লাগে ঘড়ীৰ মতে আমি নহয় আমাৰ মতেহে ঘড়ী চলি আছে হেল্ল' এভৰিৱান মই কৌশিক ষ্টাৰ্ট কৰিছোঁ এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে হয়তো জাগাটো আপোনালোকে গেছ কৰিব পাৰিছেনে বাৰু মই ক'ৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ হয় আপোনালোকে ঠিকেই গেছ কৰিছে যিসকলে ভাবিছে যে এইটো আমাৰ মংগলদৈত নতুনকৈ যিটো প্ৰজেক্ট চলি আছে মেডিকেল কলেজ একদম আমি তাৰ সন্মুখতে আজি ৰাতিপুৱাই পুৱাই খাদ্যৰ সন্ধানত আৰু আজি আমাৰ ৰাতিটো পুৱাওতে 12:30 বাজি গ'ল আৰু সেই 12:30 বজাত নাজানো এইটো ব্ৰেকফাষ্ট ক'ব নে লাঞ্চ ক'ব একোৱে নাজানো কিন্তু খাদ্যৰ সন্ধানত আমি আহি পালোঁ ব্লগ শ্বপ মই আৰু মোৰ ফ্ৰেণ্ডছবোৰ কাৰণ মই আজিকালি অকলে নহয় মই লগৰ লগত ঘূৰি ফুৰোঁ তাৰপাছত ইয়াত ইমানকেইখন ষ্টল হৈছে মই এইটোৱে কৈছোঁ যেতিয়ালৈকে এই প্ৰজেক্টটো কমপ্লিট হৈ যাবগৈ তেতিয়ালৈকেতো এইটোতো মানে কিবা এটা দৰ্শকৰে কেন্দ্ৰবিন্দু হৈ পৰিব নেকি আৰু এইখনে হৈছে সেই টেষ্টি দোকানখন মানে অভিয়াছলি দোকানখন টেষ্টি নহয় দোকানত পোৱা সামগ্ৰীবোৰ টেষ্টি হয় আৰু আমি তাত স্নেক্স চাহ ৰুটি চব্জি গোটেইবোৰ খালোঁ আৰু এইটোৱে হৈছে তেখেতে আমাক প্ৰভাইড কৰা মানে আমাৰ ৰুটি আৰু চব্জিটো যিটো খাবলৈ বহুত বেছি টেষ্টি হৈছিলে 30 ৰুপিছতে আৰু আমি ইমানতে আমি আমাৰ খানা কমপ্লিট কৰি কাৰণ আজি যিহেতু ছানডে আছিলে আমি এঠাইলৈ যাবলগীয়া আমাৰ আছিলে আৰু সেইকাৰণে আমি গাড়ীত বহি দিলোঁ আৰু ৰুমত সোমাই চেঞ্জ কৰি তাৰপাছত আমি আমাৰ ইয়াৰ পাছত জেগাটোলৈকে আমি গুচি যাম আৰু এইটোৱে হৈছে বিউটিফুল মংগলদৈ আৰু বিউটিফুল মংগলদৈৰ পৰা মই কৌশিকে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাইছে মই তেখেতসকলক বহুত বহুত বেছি ধন্যবাদ এইকাৰণে দিছোঁ যে আপোনালোকে মোক ইমান বেছি মৰম কৰিছে ইমান মোক ভাল ভাল কমেণ্ট দিছে তাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ গতিকে কৌশিকে আপোনালোকৰ বাবে লৈ আহিব নতুন নতুন ভিডিঅ' কিছুমান আৰু এইটো হৈছে মই থকা জেগাটো মানে বইজ হোষ্টেল এইখন বইজ হোষ্টেল নহ'লেও কিন্তু যেতিয়া মানে 4-5জনমান ল'ৰা একেলগে লগ হৈ এটা ৰুমতে থাকিব তেতিয়াতো ইয়াক বইজ হোষ্টেল বুলিয়ে ক'ব নহয় জানো চ' বাই বাই এভৰিৱান চি ইউ চুন